প্ৰিভিয়াছ পাৰ্টটোত দেখিছিলে যে আমাৰ বাট হেৰাই থাকিলে। এইফালে যাব নেকি গাইজ? আমি আমাৰ হোমষ্টে পাই গ'লোহি, তো এতিয়া প্ৰব্লেম নাই আৰু। লেণ্ডমাৰ্ক হিচাপে এই চাৰ্চটো আছিলে, যাৰ ফলত আমি ৰাস্তাটো বিচাৰি পালোঁ। বঢ়িয়া বতাহ মাৰি আছে, বঢ়িয়া একদম পুৰা ভিলেজৱালা ফিল হৈ যাব একদম ভিলেজৱালা ফিল। আমি আহি আমাৰ হোমষ্টে পালোঁহি, ইয়াতে গোটেইখিনি ভাগৰ লাগি আছে ইনক্লুডিং মি। তো আমি কিবা এটা খাই ল'ম, বাট খাই বৈ হোৱাৰ পিছত গা পা ধুম। খাই বৈ শুবা নে কিবা প্লেন আছে? ওপৰৰ পৰা আহিবা কি? আচ্ছা, ছানছেট চাব কাৰণে। অ'কে, আমি নেক্সট ছানছেট চাব গৈ আছোঁ। সাগৰ পৃষ্ঠৰ পৰা 6122 ফুট ওপৰলৈ উঠাৰ পিছত আমাৰ অৱস্থা এনেকুৱা হোৱাটো স্বাভাৱিক। অপূৰ্ব, কেনেকুৱা লাগিছে? দেখিছা না মোৰ অৱস্থা? নাই, সেইটোকে দেখালোঁ না, মই বহুত এনাৰ্জি আছে, তাৰমানে গোটেই এনেকৈ পৰি দিছোঁ মই। এনেই পৰি দিছা, অলপ ভাগৰ লগা নাই কিন্তু, হয় নাই? মই দেখাই ভাগৰ লগা মানে ভাগৰ লাগিছে মই দেখাই ইউনিক হ'লে দিগদাৰ হৈ যাব, চুপাৰ পাৱাৰ মানে গম পাই যাব। য়েছ, আল্টিমেট ভাগৰ লাগিছে। আৰু এতিয়া আমি মেগী খাম, ৰাতিলৈ খানা আছে। ৰাতিলৈ মেবি পৰ্ক হ'ব আৰু ভেজখিনি থাকিবই। ঐ অপূৰ্ব, সেইখিনিতো থাকিবই ন? ভেজটো ইনক্লুডেড আছে। ভেজটো ইনক্লুডেড, বাট এক্সট্ৰাকৈ পৰ্কৰ কাৰণে চাৰ্জ দিব লাগিব। তাৰপিছত কাইলৈ ৰাতিপুৱা ব্ৰেকফাষ্টটো দিব, কাইলৈ খানাটো দিব নাই? লাঞ্চটো কৰি যাব লাগিব। নহয়, ভোক লাগিব ন চাগে? তলতো কৰিব পাৰিম, কাৰণ যাওঁতে ইমান কষ্ট নাই। অঁ ন, যাওঁতে ইমান কষ্ট নাই। তো কাইলৈ ব্ৰেকফাষ্টটো কৰি মেলি ৰাতি খানাটো খাই মেলি গা ভাগৰ লাগিছে। মেগী চেগী খাই মেলি আমি গা পা ধুম, গা পা ধুই পিনি আমি ছানছেট খাব যাম, যোনটো বঢ়িয়া ভিউ থাকে। ডাইৰেক্ট লগ পামগৈ তাত। লেংডা হৈ নেকি? ভাল হয়, ৰিলিফ হৈ যাব, তোমাক গোটেই গাটো ৰিলেক্স পাবা। এই জিম কৰি পেলাই আইচ বাথ লয় ন, এইটো কাৰণে লয় গৈছো। বেমাৰ হ'ব বে। লোৱা 50 টকীয়া মেগী। ভাল বে চাহটো খাবলৈ। গাইজ, ফ্ৰণ্টত পাহাৰ আৰু হাতত চাহ, মেগী, ভাইব। পাহাৰৰ মাজৰ পৰা চাহ, পাহাৰৰ মাজত চাহ খোৱা মজাই বেলেগ বে। যদি তুমি ভিলেজত হোমষ্টে লোৱা দেন পাৰ নাইট 1000কে পৰিব, ইনক্লুডিং ব্ৰেকফাষ্ট এণ্ড ডিনাৰ। আৰু বাকী টেণ্ট ল'লে পাৰ নাইট 250। কিন্তু হোমষ্টে লোৱাটোৱে বেছি বেষ্ট হয়, কাৰণ হোমষ্টে সেই 1000 ৰুপিজটোৰ ভিতৰত ফুড, বাথৰুম, মোবাইল চাৰ্জিং চব ইনক্লুড হৈ আছে। প্লাছ তুমি জুইও সেকিব পাৰিবা ৰাতি, কাৰণ বহুত ঠাণ্ডা হয়। বাকী তুমি টেণ্ট ল'লে চব বস্তুত বাথৰুম যিমান বাৰ ইউজ কৰা প্ৰত্যেক বাৰতে 50 ৰুপিজ পে' কৰিব লাগিব। প্লাছ ফোন চাৰ্জিঙৰ কাৰণে 50 ৰুপিজ, পাৱাৰ বেংক চাৰ্জিঙৰ কাৰণে 100 ৰুপিজ, ৰাতি ডিনাৰৰ কাৰণে এক্সট্ৰা চাৰ্জ, ব্ৰেকফাষ্ট আৰু লাঞ্চৰ কাৰণে এক্সট্ৰা চাৰ্জ। আল্টিমেটলি তোমাৰ কেৰেলাতকৈ গোটেই বেছি দীঘল হ'ব। প্লাছ ওপৰত ল' টেম্পাৰেচাৰ তোমাৰ যিটো স্পীডত বেটেৰী ড্ৰেইন হ'ব নহয়, পাত্তাই নাপাবা। চ' হোমষ্টে বেষ্ট। যোনটো ফ্ৰেছ হাৱাটো ন, ইয়াত আৰামছে মানে একো মানে এনেকুৱা মানে ফিল কৰিব পাৰি ন, যে আমি যোনটো হাৱা লৈ আহিছোঁ সেইটো পিছত সেইটো কম্পেৰিজনত মানে এইটো হাৱা বহুত ফ্ৰেছ হয়, ফিল কৰিব পাৰিছোঁ মানে। আৰু লগৰখিনি ইফালে আছে, আমি তাত মেগী খালোঁ, চাহ খালোঁ, পাহাৰ চাই যোনটো ভাইব আছিলে, লাইক বহুত ভাল লাগিলে। যেন এতিয়া ছানছেট চাব যাম, মজা লাগিব। হেল্ল' গাইজ, আমি গা পা ধুই মেলি আহিলোঁ গোটেইখিনি। এতিয়া আমি ছানছেট চাব যাম, আৰু এটলিষ্ট এতিয়া অকণ ভাল লাগিব, কাৰণ বেছি দূৰো যাব নালাগে আৰু আমাৰ পিঠিত বেগবিলাকো নাথাকিব। তো অলপ মানে হেৰি হ'ব কি আৰু, কষ্টটো কমিব। তো কাইলৈ ভালকৈ যাম আগবেলা, বাট আজি জাষ্ট ছানছেটটো চাবৰ কাৰণে যাম। ব'লক দেখাওঁ আপোনালোকক। তো চলো চলতে হে। মষ্ট প্ৰবেবলি আমি এইফালে যাম চাগে, আই ডোণ্ট নো, কিন্তু ভাল লাগিব। বাট এনাৰ্জি একদম নাই, সঁচা কথা ক'বলৈ সাংঘাতিক ভাগৰ লাগিছে, কাৰণ ট্ৰেইনৰ জাৰ্ণি তাতে মানে টোপনি ভালকৈ নাই, তাতে আকৌ পাহাৰ বগাই আহিছোঁ। তো চাওঁ যিমানটো কেপচাৰ কৰিব পাৰোঁ কেপচাৰ কৰিম। এণ্ড লেটছ গ'। আৰু এইডোখৰ পৰাই আমাৰ স্বৰ্গখন চাবলৈ যোৱাৰ যাত্ৰা আৰম্ভ হয়।
ভৰিকেইখনি ভাগৰি পৰিছিল সঁচা, কিন্তু মনটো ভাগৰা নাছিল, কাৰণ সদায় ঘৰৰ পৰাহে ছানছেট চাই থকা, মুকলিখনলৈ ওলাই গৈ পিনি খোজকাঢ়িবলৈ গৈ পিনি আজি ফাৰ্ষ্ট টাইম পাহাৰৰ ওপৰৰ পৰা চাম। আৰু মোৰতো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মে বি গোটেইখিনিয়ে, এটা দুটা গৈছিলে বাৰু ইয়াৰ আগত ট্ৰেকিঙত, বাট ফৰ মি ইটছ ফাৰ্ষ্ট টাইম। জংঘলৰ মাছমজিয়াত ফাৰ্ষ্ট টাইম। লাইক নৰ্মেল জংঘলটোতো গৈছোঁ যিমানবিলাক আছে, বাট ইটছ নট দ্য নৰ্মেল ওৱান। ইয়াত মাজত জাষ্ট এটা ৰাস্তা আছে, আৰু ৰাস্তাটোতো হৈ পিনি আমাৰ ডেষ্টিনেশ্যন। আৰু ইয়াৰ চাৰিওফালে কি আছে কি নাই কোনেও নাজানো আমি। আৰু মেইনলি জংঘলবিলাকত কি হয়, কিছুমান থাকে ন কিছুমান প্ৰাণী, যোনখিনি নাম নকওঁ, বাট থাকে কিছুমান। তো অলপ অলপতো ভয় লাগিবই, বাট ডৰ কে আগে জিত হে গাইছ। চলো চলতে পিক পইণ্টটো পোৱাৰ পিছত শান্তি লাগিব। চলো চিন্ময়, এইটো একো হোৱা নাই, ভৰিটো বিষাইছে। কি আছে? শ্লোপটো বহুত ওখ বে, বহুত ওখ। চৰি ৰে, নট বে, ৰে। এইটো এই যে ভৰি বনছকেইটা লগা নাইনে? ফিমাৰ, টিবিয়া, ফিবুলা। ইয়াত ফিবুলাটো এবচেণ্ট আছে। ইয়াত গছ বহুত আছে, ঠাণ্ডাটো বেছি। অবভিয়াছলি পাহাৰ জেগা গছ হ'বই, আৰু ঠাণ্ডাটো বহুত হয়। চ' আমি দিনে পোহৰে উভতি আহিব লাগিব। এণ্ড ইয়াপ, ডণ্ট ফৰগেট টু ব্ৰিং এ ৱাটাৰ বটল। তো আমি ওপৰলৈ গৈ আছোঁ ন, ফুপনি উঠিব, ডিহাইড্ৰেশ্যন হ'ব, আৰু অল্টাৰনেট ছিকনেছৰ কাৰণে কি হ'ব? নজিয়া, ফেটিক, ভমিটিং। তো নিজৰ ছেফটিটো প্ৰাইমেৰী। Guys, it's not easy. It's not easy, guys. It's not easy. It's not easy. It's not easy. It's not easy. Be careful. আৰু আমি ফাইনেলি আমাৰ পিক পইণ্টটোত দেখিবলৈ আৰম্ভ কৰিছিলোঁ, আৰু আধা মৰা হৈ আমি যাবলৈ আৰম্ভ কৰিলোঁ। এলা ওপৰৰ পৰা কি তলৰ পৰা যিমানটো ধুনীয়া দেখিবে, ওপৰত ইমানটো ধুনীয়া নহয়, এলা ফাটি যায়। কিমানটো শ্লোপ চাওক ৰাইজ, বহুত শ্লোপ বে, চুচৰি দিম বোলে। If you want the vibe like a heaven, come here guys. অকমান কষ্ট হ'ব, বাট যোনটো আউটপুট পাবা, যোনটো ৰিজাল্ট পাবা, oh my god. মোক কেমেৰাটো ভাল নহয়, নতুবা এবাৰ ইয়ালৈ আহা, মষ্ট ৰিকমেণ্ডেড ইয়াৰ। Oh god. কালি চোৱা কথা আছিলে জেগাটো, বাট আজি ছানছেট চাবৰ কাৰণে আহিছোঁ। কাইলৈতো আৰু মজা লাগিব, বাট টাইম লৈ আহিম ন, আজি জল্দিকে যাব লাগিব। অ' ৱেৰ ইজ দ্য ছান? আমি তাত যাম ন? অ'কে, বঢ়িয়া। এফালে ঘূৰা। মই নাজানো দেখা পাইছানে নাই, বাট লিটাৰেলি আমি ডাৱৰৰ মাজত আছোঁ ৰে। এইখিনি ধোঁৱাখিনি দেখি আছা নে নাই? বাট ডাৱৰ চেণ্ট এটা আছে, স্মেল এটা আছে, পাইছানে? স্মেল এটা পাইছা নাই? পাইছোঁ। অঁ অলপ স্মেল এটা আছে, বাট চিৰিয়াছলি ভাই বহুত ধুনীয়া ৰে, বহুত ধুনীয়া। ওপৰ পৰা ধুনীয়া লাগিব ন? ব'লা। হেপী নিউ ইয়েৰ গাইজ। বেছি দূৰ নাছিল, কিন্তু এই শেষ পথখিনিয়ে আটাইতকৈ কঠিন আছিল। ভৰিবোৰ সাংঘাতিক কঁপি আছিল, কিন্তু মনটোৱে চিঞৰি বাৰে বাৰে কৈ আছিল, ৰাজা বাছ আৰু এটা খোজ দে, পালিহিয়ে আৰু লাষ্টত হয়তো এইবিলাক কষ্টকৰ আছিল, কিন্তু এই দৃশ্য, এই অনুভৱ, এই সকলোবোৰ কষ্টৰ সকলো মূল্য দিছিলে। Can you see the bottom? No, right? Because গোটেইখিনি ক্লাউডছ হয়, গোটেইখিনি, আৰু ক্লাউডছৰ ওপৰত আছে। একোৱেই নেদেখিলে তলত, এইটো চান বুলি গম পাইছোঁ, য'ত ডাৱৰে ঢাকি আছে। আমি পাহাৰখনৰ ইটো ছাইডৰ পৰা আহিছোঁ, এইটো ছাইডে। আৰু ইয়াত কি বুলি কয়, এইটো কি বুলি কয়, কৈ দিয়া পিক। য়েছ, হেভেন।
হেপিনেছ ফ্ৰেণ্ডছখিনিয়ে এইফালে ফটোশ্বুট কৰি আছে ভিডিঅ' শ্বুট কৰি আছে তো মই অকণমান আগলৈ আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে ইয়াত আশিষ আছে আশিষ হেপিনেছ পিক লেভেলত আছে ন পিচ চিৰিয়াছলি ইয়াত পিচ আছে পূৰা পিচ বহুত ধুনীয়া বাট এটা অকণমান নাকটো কোচ খুৱাই দিয়ে এইবিলাক বস্তু মানে ধুনীয়া জেগা ন পূৰা ধুনীয়া নেচাৰেল জেগা ইমান ধুনীয়াকৈ এইটো চাই ৰ'দ পৰি আছে এইটো ছাঁ পৰি আছে জাষ্ট বিকজ অফ দিছ ক্লাউডছ এইফালে ইমানকৈ আহিছে ফূৰ্তি কৰিছে ৰাইট বাট এইখিনি অলপমান কিনৰ জ্ঞান নিদিওঁ বাট হ'লেও ভাল লাগে বহুত ধুনীয়া এইখিনি ডাৱৰ আহি আছে চোৱা কি ধুনীয়া যাবই মন নাযায় ইয়াৰ পৰা আমি ইয়াত কি কৰি আছোঁ আমি নিজে গম পোৱা নাই বাট ইয়াৰ পৰা যাব মন যোৱা নাই সেইটোৱে বাছ ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ কিন্তু যাব মন যোৱা নাই মানে আৰু এইখিনিৰ অন্তত প্ৰকৃতিৰ এই দৃশ্যভাগ চাবলৈ আমি কোনো ৰেডি নাছিলোঁ আমি ইয়াৰ পৰা অকণমান তললৈ গৈছোঁ তলত কি আছে চাবলৈ বাট ইয়াৰ যোনটো ভিউ হয় ন চিৰিয়াছলি নেক্সট লেভেলৰ ভিউ হয় আমি চিধা যদি ক'ব যাওঁ ন আমাৰ ডাঙৰ আমাতকৈ তলত আছে আৰু নাজানো মোৰ মুখৰ পৰা শব্দই ওলোৱা নাই ইমানে আই কান এক্সপ্লেইন গাইজ ইন ৱৰ্ডছ আই হেভ ন' ৱৰ্ডছ টু এক্সপ্লেইন It's crazy. It's crazy. It's crazy. बहुत दुनिया रे बहुत दुनिया Guys, seriously মই নাজানো মানে মৰাৰ পিছত কি হ'ব কি নহয় বাট যদি হেভেন যদি কিবা এটা আছে যদি এইটোৱে আৰু নেক্সট একো নাই আৰু যদি আহা দেন মষ্ট ৰিকমেণ্ডেড প্লেচ বহুতখিনি মানুহ আহে ইয়াত বাট এটা কথা মনত ৰাখিবা যে যোনটো হাই অলটিটিউড ছিকনেছ হয় এইটো যাতে গোটেইখিনি যাতে সৰঞ্জাম যিমানখিনি আছে গোটেইখিনি যাতে প্ৰিপেয়াৰ হৈ আহা আৰু এইখিনি বাদ দি বাকী একো প্ৰব্লেম নাই আৰু ইয়াত এই পিকটোত অহাৰ পিছত যোনখিনি লাইক তুমি পে'মেণ্ট কৰিবা যিমানখিনি খৰচ হ'ব ন গোটেইখিনি অৰ্থিত তুমি একো ৰিগ্ৰেট ফিল নকৰা মানে ভাই মই এনেকৈ যিমানটো ফিল কৰিছা একচুৱেলি তাতকৈ বেছি বিউটিফুল है এখন नो वर्ड्स टू एक्सप्लेन तो भैया लोग आए हैं लामडिंग से ना हाँ भैया हम लोग यहाँ पे मिले हैं और बहुत ही फ्रेंडली नेचर के हैं तो कैसा लग रहा है आपका बताओ मेरा तो यही चले भैया आपसे मिलके पूरा फ्रेंडशिप ऐसे ही बनते चाहिए लाइफ में ये हमारे चैनल को भी सब्सक्राइब कर रहे हैं हाँ हमारे चैनल को सब्सक्राइब कर रहे हैं यार इसका कर दिया लेकिन मेरा लग अच्छा नहीं है ये नेट घूम रहा है हाँ नेट इधर में आप एंजॉय करना जरूरत है ना आप लोग स्टे करने वाले हो या जाने वाले हो नहीं स्टे करो ना लोग सब रहेगा इधर में सही है एक काम करो इसको स्क्रीनशॉट मार लो ठीक है भैया और सब लोग एक साथ में हो गया हाँ एक साथ में आओ ना ये मौन नहीं है यार अरे खुद से अगर सही रहेंगे ना तो क्या ही करो अरे यार ठंड लगेगा ठंड भी अच्छा लग रहा है यार ठंड में मेरे को मारेगा अरे बहुत अच्छा लगा यार भाई हाँ भैया सही है भाई
मिलके अच्छा लगा चलो पंजा होता है नहीं होता यार मेरा हाथ टूट जाएगा अच्छा फिर मिलते हैं हाँ, ठीक है भाई, रिलीज में मिलेगा। ओके सही है ठीक है मस्त लोग थे यार फाइव काउंटडाउन में चिल्ला देना ठीक है भैया, चलो। 5 4 3 2 1 বিশাল ফটোখন ভালকে দে পৰিলে মৰি ৰে খতম अलग क्या बाइक से आया ना कि चाचा का से ट्रेन से ट्रेन से आते रहो गिरते रहो मरते रहो ইয়াৰ আছে ৰঙালাও ইফালে কি আছে এয়া জানো দালি এয়া লাই বইল ইফালে ভাত আৰু ইফালে পৰ্ক বইল পৰ্ক কৰিব নোৱাৰো আৰু ছয়টা চাৰে ছয়টা হিৰঞ্জিত ইফালে স্বপ্নিল স্বপ্নিল কি কিবা এটা কোৱা কিবা এটা কোৱা আজি ফুৰিলো আমি গ'লো ওপৰত বহুত 5 কিলোমিটাৰ খোজকাঢ়িছো ওপৰত এনেকুৱা নহয় আৰু এনেকুৱা লৈ পেলাই আহিলোঁ বহুত ভাগৰ লাগিলে ছানছেট চালোগৈ আৰু ছানছেট মানে এইটো কি বুলি কয়তো ওৱান্স ইন এ লাইফ টাইম মানে মজা মজা লাগিলে আপোনালোকে আহক তুমজাং থাকক মষ্ট ৰিকমেণ্ডেড প্লেচ বাকী এফালে আশিষ এফালে গৌতম চব শুব ল'লে তো আমি শুম ৰাতিপুৱা লগ পাম And please remember how I feel inside now, honey. You gotta make it your own way. Try to be alright now, sugar. You feel better tomorrow. Right now, baby. Don't you cry tonight. Don't you cry tonight.
আছে চাও আৰু মুখত যাও Don't you cry tonight, yes, I'll have it for you, baby. Don't you cry. Don't you ever cry, 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 yeah, yeah. Don't you cry tonight, baby. Maybe someday. Don't you cry. Don't you ever cry, 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 yeah, yeah. Don't you cry tonight, baby. Maybe someday. Don't you cry এই গানটোৰ নাম ডন ইউ ক্ৰাই ন এই কোৰাছটো চবে গাব পাৰে আজিতো বাছ এতিয়া শুম ৰাতিপুৱা লগ পাম আৰু ৰাতিপুৱা লগ পাম বেয়া ভাগৰ লাগিছে বে গুড নাইট গুড মৰ্ণিং এভৰিৱান মোৰ মুখৰ বেণ্ড বাজি আছে আৰু গোটেইখিনি আজি আমি ৰিটাৰ্ণ হ'ম তো আমাৰ 11:30 ট্ৰেইন আছে তো এতিয়া বাজি গ'ল 7টা বাজি গ'ল তো ইয়াৰ পৰা তলে নামোতে 3 ঘণ্টামান লাগে তো যিমানখিনি চাব পাৰিম যিমানখিনি কেপচাৰ কৰিম সিমানখিনি ব্লগটোতো চাই থকালৈকে আই এম চিয়'ৰ ডেফিনেটলি চিয়'ৰ ভাল পাইছা দেন লাষ্টৰ মোৰ কিবা ফেভৰেট চিন আছে সেইকেইটা মিছ নকৰিবা আমি হাতত ওলাব লাগিব নেকি এনেদৰে আমি কাপোৰ কানিখিনি সামৰিলোঁ আৰু ঘৰৰ বাবে ৰেডি হ'লোঁ আৰু এইডোখৰতে যোনে গা ধুলে আৰু যোনে ব্ৰাছ কৰিলে মুঠতে সকলো ৰেডি হ'ল আৰু ট্ৰিপটো খতম হোৱাৰ আগে আগে অপূৰ্ব দেৱাশিষ পদুম হিৰণজিত গৌতম আৰু আমাৰ কালপ্ৰীত থেংকছ আ লট গাইজ কালি ৰাতি 3 ডিগ্ৰী চেলচিয়াছ আছিলে ঠাণ্ডা বহুত ৰাতি ভালকৈ টোপনি যোৱা নাই অলপ অলপ গৈছে মানে সাৰ পাইছোঁ উঠিছোঁ তেনেকুৱা এতিয়া ডাইৰেক্ট আমি যাম তললৈ মেবি কালি ওপৰত গৈ পিনি দেখিলোঁগৈ গোটেইখিনি কি আছিলে কি নাই তো এতিয়া বাছ তললৈ যাব লাগিব তললৈ যোৱাখিনি কিনো দেখাম যদি ভাল বস্তু দেখাওঁ ভাল যদি ক্লিপ পাওঁ তেনে অভিয়াছলি মই এডজাষ্ট কৰিম এতিয়া আশিষ গা ধুই আহিছে ঠাণ্ডা খানাত আমি ইয়ে চবতকৈ দেৰিকৈ ধুইছে মানে ইয়াৰ চবতকৈ এলাহ বাকী গোটেইখিনি ধুই পেলাই আছে তাৰপিছত আমি এতিয়া তললৈ আমাৰ 11:30 ট্ৰেইন আছে তো মোৰ মাত নাক মানে কি বাৰু সোপা মাৰি গ'ল আৰু মাতটো ধৰিব পাৰিছে চাগে তো যদি ভাল ক্লিপ আছে অবভিয়াছলি এটেচ কৰিম বাট লাষ্ট পাৰ্টটো এটেচ কৰিম মই মোৰ ভাগৰ ফেভৰেট পাৰ্ট হয় এইকেইটা মিছ নকৰিবা তেনেকৈ ভিডিঅ'কেইটা কণ্টিনিউকৈ চোৱা বহুত ভাল পাবা ঢালি দিয়া চাওঁ মেৰী ক্ৰিছমাছ জিংগল বেল জিংগল অল দা ৱে ৰাতিটো ঠাণ্ডা পালোঁ পকৰ মোৰ ঠাণ্ডা হ'ল টেম্পাৰেচাৰ অলপ বহাৰ লগে লগে আমিও তললৈ আহিবলৈ আৰম্ভ কৰিলোঁ ৱাও কালি ৰাতি আমি লিঅ'দাহঁতৰ ঘৰত থাকিলোঁ বহুত ভাল ব্যৱস্থাপনা আছে তুমজাঙৰ তেওঁৰ কণ্টেক্ট নম্বৰটো ডেছক্ৰিপশ্যনত থাকিব যদি কোনোবা আহিব বিচাৰে তেন্তে তেওঁৰ লগত কণ্টেক্ট কৰিব পাৰে ইয়াত বহুত সুবিধা আছে লিঅ'দা বাই বাই আকৌ লগ পাম ঠিক আছে বাই লিঅ'দা তো এতিয়া আমি ঘৰ গৈ আছোঁ আৰু পাহাৰত আহিছোঁ ন নিচানিকে তৰপৰা কিবা এটা লাগিব তো তেজপাত্তা কাৰণ ইয়াত যোনখিনি ফল মূল আছে ন সেইখিনি ছিজন নহয় মানে আপেল চাপেল গছ আছে বহুত ফ্ৰেছো হ'লহেঁতেন বাট ছিজন নহয় তো আমি এতিয়া জাষ্ট ঘৰলৈ যাওঁ গোটেইখিনি ঠিক ঠাক হৈ গ'ল ঠাণ্ডাটো অলপ বেছি যোনটো নেকি নৰ্মেলি হয় ঠাণ্ডা হ'বই আৰু উপায় নাই তো ইমান প্ৰব্লেমটোতো হোৱা নাই জাষ্ট নাকটো অকণমান সোপা মাৰিছে আৰু বেলেগ একো প্ৰব্লেম হোৱা নাই তেনেকুৱা জ্বৰ চৰটোতো কাৰো হোৱা নাই ভগৱানৰ কৃপাত বাকী আমি যাওঁ জিজাছ চাৰ্চ আছে ইয়াত তো চলো এতিয়া ঘৰ যাম আৰু বাছ ৰাস্তা একেটাই সেয়াই এটা ছাইডত পাহাৰ এটা ছাইডত খাই তলত মাটি আৰু ওপৰত পূৰা গছ বনে আৱৰা এটা কথা ক'ব গ'লে জাষ্ট এটা কি আৰু এটা গুহা আৰু বনৰ এটা গুহা আৰু কাৰণ গোটেইখিনি কভাৰ হৈ থাকে যে ৰাস্তাত এটা টানেল আছে টানেল টাইপ এটা আছে যোনফালেদি আমি খোজকাঢ়ি গৈ আছোঁ মানে বহুত পিচফুল হয় বহুত পিচফুল হয় জংঘলত ফাৰ্ষ্ট টাইম যোনটো নেকি বৰ্তমানলৈকে ছাকচেছফুলি গোটেইখিনি হৈ গ'ল এণ্ড আমি বাছ এতিয়া তললৈ যাম আৰু তলত আমাৰ যোনজন কালি অটো ড্ৰাইভাৰ আছিলে তেওঁক ফোন কৰা হ'ল তেওঁ আহিব নিবলৈ তো তাৰপিছত ট্ৰেইন এণ্ড তাৰপিছত ঘৰ তাতে লগ পামগৈ আৰু একেবাৰে যোৱা ৰাস্তাটো একেই কিনো দেখাম
বাট লাষ্টত আই লাভ ইউ গাইজ এনেকৈ মন দি যাবা আৰু ইমানখিনি কৰিব সাহস কৰিছোঁ জাষ্ট বিকজ অফ ইয়ৰ লাভ এণ্ড ছাপৰ্ট আৰু যোনখিনি পাই আছোঁ ভাল লাগিছে আৰু এনেকৈ আগবাঢ়ি গৈ থাকিলে ইয়াতকৈ নেক্সট লেভেল কিছুমান বস্তু হৈ থাকিব তো ছাপৰ্ট কৰি যাবা আৰু লগত থাকিবা জল্দি চে জল্দি আমাক 1K লাগে তো সেয়াই বহুত ভাল লাগিলে যোনখিনি তোমালোকে দেখিলা আৰু সেইখিনি দেখিছাগে যোনখিনি আৰু এটা কথা যোনখিনি কেমেৰাৰ যোনটো চকু ন সেইটোতকৈ যোনটো ৰিয়েল চকুৱেদি যোনটো চাবাহি না সেইটো বেছি ফিল কৰিবা আৰু এক্সপিৰিয়েঞ্চটো মেইন মানে তো তোমালোকে আহা যদি সুবিধা হয় সুবিধাৰ কথা আছে যদি তোমালোকৰ টাইম আছে চব ফালৰ পৰা ঠিক আছে যেন আহি যোৱা পইচাও গোটোৱাৰে মইতো গোটাই মেলি আহিছোঁ আৰু লগ পাম বহুত জল্দি এটা নতুন চাফাৰত এটা নতুন জাৰ্ণি যোনটো তোমালোকৰ কাৰণে কোৱালিটি বেছ হ'ব কণ্টেণ্টৰ নামত যিমান পাৰোঁ কোৱালিটি দিব চাইছোঁ আৰু এডিটিং কিবা কিবি যিমানখিনি আছে ইম্প্ৰুভ কৰিব চাইছোঁ টিউটৰিয়েলো ইউজ কৰিছোঁ জানা আজিকালি টিউটৰিয়েল এটেম্প কৰোঁ মই এডিটিঙৰ দেন যোনখিনি ইকুইপমেণ্টছ আছে সেইখিনি কাৰণে চাই আছোঁ বাট যেতিয়া সুবিধা হ'ব দেন অবভিয়াছলি মই আপগ্ৰেড কৰি ল'ম ইকুইপমেণ্টছখিনিও কোৱালিটিখিনি অকণমান বঢ়াবলৈ চাম বাট তাৰ কাৰণে যোনটো নেকি মোৰ ওচৰত বৰ্তমান নাই আৰু জল্দি হৈ যাব ইমান টেনশ্যন নাই তো বাছ আজিলৈ ইমানেই লগ পাম বেলেগ এটা ভিডিঅ'ত থেংক ইউ গাইজ ইমানখিনি ছাপৰ্টৰ কাৰণে আৰু এনেকুৱা ছাপৰ্টে লাগে মোক Just imagine. Pani Pinado! Uncle G! Pani Pinado! Pani Pinado! Pani diya gela. Champa! I hate you! Kaho! Champa! Let's go. Gola Keto! Pudina! Pudina le lo Pudina! Pudina le lo! Pudina! মুখত এটা হাঁহি পিন্ধি আমি গোটেইকেইটাই আমাৰ এই জাৰ্ণিটো সফলময়ভাৱে সম্পূৰ্ণ কৰিলোঁ আৰু য়েছ ভয় কৰিবলগীয়া একো নাই তুমি যদি ভালে থাকা তোমাৰো কোনো একো বেয়া নকৰে আৰু যেতিয়া সন্মান দিবা তেতিয়াহে সন্মান পাবা ये क्या हो गया কেতিয়াবা নাপাবও পাৰা সেইটো বেলেগ কথা আৰু খুব কম সময়ৰ ভিতৰতে আমিও ভালে কুশলে বেষ্ট পইণ্টটো পালোহি তুমজামক ফাইনেলি বাই বাই ক'ব লগা হ'ল আৰু এতিয়া জাষ্ট ঘৰলৈ যাম তো বহুতখিনি মানে কি আৰু গল্ডেন মেমৰিজ লৈ গৈছোঁ মজা লাগিল একদম বেষ্ট ট্ৰেক এতিয়ালৈকে আগত কি হয় নাজানো আগলৈ কি আছে কি নহয় নাজানো বাট একেলগে থাকিলো একেলগে ট্ৰেক কৰিলো একেলগে উভতিছো অঁ ফ্ৰেণ্ডছ নতুন ফ্ৰেণ্ডছ বনিলে মই ভাবোঁ আজিলৈকে চিনিয়ে পোৱা নাছিলোঁ ইয়াৰ আগলৈকে কালি চিনি পাইছোঁ এতিয়া পুৰা ফ্ৰী বাকী এইখন টেম্প'টো বহুতকেইটা আছে সেইকেইটাও বহুতকেইটা ফ্ৰী হ'ল যোনখিনি নেকি ভিডিঅ'ত দেখিলে আপোনালোকে তো বহুতখিনি গল্ডেন মেমৰিজ প্লাছ নতুন ফ্ৰেণ্ডছ আৰু নতুন জেগা এক্সপ্ল'ৰ কৰিলোঁ মোৰ লাইফৰ ফাৰ্ষ্ট ট্ৰেকিং আছিলে ইট ৱাজ ইনক্ৰেডিবল আৰু বাছ আজি ব্লগটো এডোখৰলৈকে আছিলে ইমানে কিপ ছাপৰ্টিং কিপ লাভিং এণ্ড কিপ ছাবস্ক্ৰাইবিং ইফ ইউ লাভ দিছ ভিডিঅ' দেন প্লিজ হিট দ্য লাইক বাটন আজিৰ কাৰণে ইমানে চাই থাকিব পিছত লগ পাম অন্য এটা ভিডিঅ' ইমান ভাল সপোন দেখি আছিলো হেল্ল' অঁ কোৱা